নমস্কাৰ, মই কুমাৰ ভৱেশ। অসমবাসী ৰাইজক মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু ইতিমধ্যে আপোনালোকে জানে যে আমি এইবাৰ বিহু মঞ্চত নাই, গতিকে ঘৰৰ পৰাই আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ভালে থাকক। আৰু এই বিহুৰ বতৰতনো মই আপোনালোকক কি উপহাৰ দিম, গতিকে মই এবাৰ নাযাবা নাযাবা মোকে এৰি থৈ এই গীতটি গাইছোঁ ঘৰৰ পৰাই। হে নাযাবা নাযাবা মোকে এৰি থৈ, আহাচোন কাষলে মোৰ নাচো এপাক গৈ, ঢোল বজাব ঢুলিয়াই তাক ধিনাধিন কৈ, তালে তালে নাচি তোমাক মৰম যাচিম মই। জানৈ নাযাবা মোকে এৰি থৈ। দেশৰ যি পৰিস্থিতি হৈছে তাৰ পৰা আমি মুক্তি পোৱাৰ বাবে আৰু লগতে আমি সজাগ হোৱাৰ বাবে এই গীতটি মই অকণ বেলেগ ধৰণে গাইছোঁ। নাযাবা নাযাবা ঘৰৰ বাহিৰত, থাকাচোন থাকা ঘৰৰ ভিতৰত। নাযাবা নাযাবা ঘৰৰ বাহিৰত, থাকাচোন থাকা ঘৰৰ ভিতৰত। কৰোনা ভাইৰাছক লাই নিদিবা, সামাজিক দূৰত্ব বজাই ৰাখিবা, সঘনাই হাত তুমি ধুই থাকিবা, চৰকাৰৰ নিয়ম নীতি মানি চলিবা। বান্ধৈ ভাইৰাছৰ শিকলি ছিঙি পেলোৱা, বান্ধৈ ভাইৰাছৰ শিকলি ছিঙি পেলোৱা, ভাইৰাছৰ শিকলি ছিঙি পেলোৱা। ঘৰতে থাকক, সুৰক্ষিত হৈ থাকক। ধন্যবাদ।